हाय गाइस वेलकम बैक टू माय अनदर वीडियो। सो आज এই ভিডিওটো অলপ টেকনিক্যাল ভিডিও ব্লগ সক নহয় মানে কি আপোনালোকৰ ফেসবুক এটা প্রোফাইল থাম্বনেল দেখা পাইছে। সো এই থাম্বনেলত দেখা পোৱা প্রোফাইলটো আপোনালোকে কেনেকৈ এটা বেলেগ মানে এডিট কৰিব বেলেগ ষ্টাইলত। সো নিউ ট্ৰেন্ড চলি আছে এটো বৰ্তমান। সো আপোনালোকক এই ভিডিওটোত গোটেইখিনি আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে এডিট কৰিব। এটা এপ ডাউনলোড কৰিব লাগিব আৰু এপটো হৈছে পিক্সআৰ্ট, সকলোৱে জানে ফটো এডিটিং এপ হয় এটো। আৰু আপোনালোকে পিক্সআৰ্টটো আপোনালোকে ইনষ্টল কৰিলে নহ'ব, এই পিক্সআৰ্ট এপছটো ইনষ্টল কৰি ক'ত কি কেনেকৈ আপোনালোকে এডিট কৰিব লাগে গোটেইখিনি এই ভিডিওটোত আপোনালোকক দেখুৱাম। সো ভিডিওটো আপোনালোকে চাব, গোটেইখিনি নাচালে আপোনালোকে হয়তো বুজি নাপাব। সো বেছি সময় নহয়, সৰু এটা ভিডিও হ'ব। সো চাব। সো লেটছ ষ্টাৰ্ট। তো বন্ধুসকল মই এতিয়া মোবাইল স্ক্ৰীনত আহিলোঁ। তো এতিয়া মই ফেচবুকত যাম। ফেচবুকত গৈ এতিয়া মোৰ প্ৰফাইলটো ইয়াতে স্ক্ৰীনশ্বট মাৰিম। তো আপোনালোকে যদি ফেচবুকৰ কাৰণে এইটো বস্তু বনাব খোজে তো ফেচবুকত গৈ আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি ল'ব। আৰু যদি আপোনালোকে ইনষ্টাগ্ৰামৰ কাৰণে বনাব খোজে তো আপোনালোকে ইনষ্টাগ্ৰামত গৈ স্ক্ৰীনশ্বটটো মাৰি তাৰপিছত আপোনালোকে প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ ইয়াতে আপোনালোকে এটা এপ আপোনালোকে চাৰ্চ কৰিব, পিক্সআৰ্ট। এই এপটো আপোনালোকে চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ লগে লগে আহি যাব। সো মোৰটো ডাউনলোড কৰা আছে। সো ইয়াতে আপডেট দেখাইছে, মই আপডেট দিয়া নাই। তো আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰপিছত আপোনালোকে পিক্সআৰ্টটো ওপেন কৰিব, ঠিক আছে। তো পিক্সআৰ্টটো ওপেন কৰাৰ পিছত মই কৈ আছোঁ, পিক্সআৰ্টটো ওপেন কৰাৰ পিছত এই যে ইয়াতে প্লাছ বটন আছে, সো ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে অল ফটোজ আছে ইয়াতে যাব আপোনালোকে। সো অল ফটোজত ক্লিক কৰিব। তাৰপিছত এই বেকগ্ৰাউণ্ডটো আপোনালোকে ল'ব লাগিব। এই বেকগ্ৰাউণ্ডটো মই আপোনালোকক লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তো এই লিংকৰ পৰা আপোনালোকে ক্লিক কৰি ডাউনলোড কৰি ল'ব। তো মই এইটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা কিবা আহি যাব এডছেছ। এইটো আপোনালোকে ইয়াতে ওপৰত কোণত ক্লিক কৰি পিনে কাটি ল'ব। তাৰপিছত এই বেকগ্ৰাউণ্ডটো আপোনালোকে ডাউনলোড কৰাৰ পিছত এনেকৈ সিলেক্ট কৰি আনিব। তাৰপিছত ইয়াতে এড ফটো বুলি এটা অপশ্যন আছে, সো ইয়াতে যাব আপোনালোকে। তো ইয়াতে যোৱাৰ পিছত আপোনালোকে এই স্ক্ৰীনশ্বটটো যে আছে এইটো ল'ব আপোনালোকে। সো লোৱাৰ পিছত এই ওপৰত এড বুলি আপোনালোকে এটা অপশ্যন দেখা পাইছে, ইয়াতে ক্লিক কৰিব, ঠিক আছে। তাৰপিছত আপোনালোকে ইয়াতে কোনখিনি অলাগতিয়াল এইখিনি আপোনালোকে মই দেখাই আছোঁ, অলাগতিয়ালখিনি আপোনালোকে ক্ৰপত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে ক্ৰপ কৰি ল'ব। তো ধুনীয়াকৈ ক্ৰপ কৰি লোৱাৰ পিছত এইটো ওপৰত অলপ এনেকৈ টানি জুম কৰি দিব। জুম কৰি এইটো মিলাই ল'ব আপোনালোকে ধুনীয়াকৈ। সো মিলোৱা হোৱাৰ পিছত আপোনালোকে এইফালে আপোনালোকে ছাইডত যাব। ছাইডত গৈ ইয়াতে এটা অপশ্যন পাব ব্লেণ্ড, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ব্লেণ্ডত ক্লিক কৰাৰ পিছত ইয়াতে নৰ্মেল স্ক্ৰীন, তাৰপিছত আছে মাল্টিপ্লাই। সো মাল্টিপ্লাইত ক্লিক কৰি দিব। সো মাল্টিপ্লাইত ক্লিক কৰাৰ লগে লগে এনেকুৱা আহি যাব। তো এইটো ধুনীয়াকৈ বহাই লোৱাৰ পিছত ওপৰৰ ৰাইট চিনত ক্লিক কৰিব ইয়াতে। তো এইটো এনেকুৱা হৈ গ'ল। আপোনালোকে লাগিলে এই অলাগতিয়ালখিনি মুছি দিব পাৰিব। সো এইখিনি অলপ মুচিব লগা আছে। সো এইখিনি মুচাৰ কাৰণে আপোনালোকে এই পেঞ্চিলৰ যাব ড্ৰ। সো ড্ৰত গৈ আপোনালোকে এইটো জুম কৰি ল'ব। জুম কৰি এই কালাৰটো য'ত এই কলা কালাৰটোত আপোনালোকে অলপমান প্ৰেছ কৰি থাকিব। তাৰপিছত তো এইটো এনেকৈ মুচি দিব আপোনালোকে। মানে কেপাচিটিটো 100% থাকিলে অলপ প্ৰব্লেম হয় দেখাত, চিনি পায় মানে। তো তাৰপিছত জুম অফ কৰি দিব। সো হৈ গ'ল। তো এইটো এতিয়া ছেভ কৰিবৰ কাৰণে আপোনালোকে ওপৰত ক্লিক কৰিব, ইয়াত ক্লিক কৰিব, এইবিলাক কাটি দিব। তাৰপিছত ইয়াতে তলত ছেভ অপশ্যন আছে, সো ছেভ কৰি ল'ব। তো এতিয়া গেলাৰী ছেভ হৈ গ'ল। তো ভিডিওটো ইমানেই আছিল। যদি ভিডিওটো ভাল লাগে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো যদি নতুন আহিছে তো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই, আগতে ভিডিঅ'ত কেতিয়াবা লগ পাম। জয় অসম।